নমস্কাৰ, মই কুসুম কৈলাশ। সৰ্বপ্ৰথমে সকলোকে হিয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে কুশল মংগল। আজি আচলতে মই এই ভিডিঅ'টো এইকাৰণে কৰিবলগীয়া হৈছে, আজি এনে এজন মহান ব্যক্তি যিজনৰ নাম হৈছে বন কোঁৱৰ আনন্দীৰাম দাস, আৰু সেই মহান ব্যক্তিজনে হৈছে অসমীয়া আধুনিক সংগীতত এক নতুন ধাৰা সৃষ্টি কৰা, আৰু যি নিজেই নাম দিছিল, নাম হৈছে বনগীত। আৰু আজি তেখেতৰ ৫৬ সংখ্যক মৃত্যুবাৰ্ষিকী। লাগে ও বান্ধ লুই তোর শুৱনি ৰূপহী মাজু। মই আচলতে এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, আহক আমি আটাই মিলি এই আনন্দীৰাম দাসৰ যিবিলাক সৃষ্টিৰাজি আছিল, জীৱন গীতৰ সৃষ্টিৰাজি আছিল, আৰু এইবিলাক আমি সকলোৱে মিলি সংৰক্ষণ কৰোঁ আৰু উঠি অহা প্ৰজন্মলৈ এই গীত মাতবিলাক লৈ যোৱাৰ পৰা